মই কুসুমিকা মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এক্সেছ বাৰৰ ক্লাছ দিবলৈ গৈ আছোঁ এইকেইদিন ৰেগুলাৰ মই গৈ আছোঁ আৰু ইমান ভাল লাগিছে মানে যে মোৰ ৰেগুলাৰ ক্লাছবিলাক আহি আছে তাৰ বাবে বৰ ভাল লাগিছে আৰু ছেশ্যন ল'বলৈ মানুহবিলাক আহি আছে মানে মনবিলাক ভাল লাগিছে কাৰণ তেওঁলোকৰ পজিটিভবিলাক যিবিলাক শুনিছোঁ ন মানে সেইকাৰণে বেছি ভাল লাগিছে। আৰু যদি আপোনালোকে ল'ব বিচাৰে আহিব, কাৰণ এনেকুৱা কিছুমান ধৰক বডি পেইনৰ পৰা আদি কৰি যেতিয়া গাৰ বিষবিলাক যেতিয়া বহুত হয়, অসহ্য হৈ যায় বা মানুহৰ মূৰৰ বিষ, তো সেইকাৰণে আপোনালোকে যদি লয় বস্তুবিলাক তেতিয়া আপোনালোকে পজিটিভ হ'বলৈ আৰম্ভ হয় লাহে লাহে। সেইকাৰণে পজিটিভ হ'লে মানে কি হয় যে আমাৰ আৰু মনত সদায় এটা হেৰি ৰাখিব লাগে যে পজিটিভৰে কথা ক'ব লাগে, নিগেটিভ নহয় যে মোৰ এইটো নহয়, মই এইটো নোৱাৰোঁ, মই এইটো পাৰিম, মই এইটো কৰিম, যে মোৰ হ'ব, সেনেকুৱাবিলাক ভাবিব লাগে। তেতিয়া মানে কি হয়, আপোনাৰ যিখিনি আপুনি মানে ধৰক বিচাৰি আছে জীৱনত তো সেইখিনি বস্তু আপোনালোকে পাবলৈ সক্ষম হয়। যিমান পাৰে পজিটিভ ভাবক, পজিটিভ ভাবিলে পজিটিভ সকলো ফালে মানে সকলো কামেই হ'ব আপোনালোকৰ। যদি বোলে মোৰ গাটো বেমাৰ, মই ইমান বেমাৰেই হৈ থাকোঁ বুলি ভাবে, তেনেহ'লে আপোনাৰ গোটেই হ'ল লাইফে আপোনাৰ সেনেকুৱা হৈ যাব যে এই বেমাৰ, মোৰ বেমাৰ, এইটো বেমাৰ, সেইটো বেমাৰ বুলি আপুনি ভাবক নাই মোৰ ভাল হৈছে ভাবক, আপোনাৰ সকলোবোৰ পজিটিভ হ'ব। আৰু এক্সেছ বাৰত মই ক্লাছ দিব গৈ আছোঁ বুলি কৈ আছোঁ যে আপোনালোকক মই সকলো ঠাইতে গৈ আছোঁ, তিনিচুকীয়া, ডিব্ৰুগড়, য'তেই হওক মই সকলো জেগাতে গৈ আছোঁ। যদি ল'ব বিচাৰে মোক যোগাযোগ কৰিব। আৰু মানে এটা অফাৰ চলি আছে যিহেতু মোৰ ছেশ্যনৰ, যে 700 টকাত 700ত মই এক্সেছ বাৰৰ ছেশ্যন দি আছোঁ। যদি ল'ব বিচাৰে যোগাযোগ কৰিব, স্ক্ৰীণত যোগাযোগ নাম্বাৰ দিয়া আছে। আৰু মোৰ ভিডিঅ'বিলাক বহুতে চাই কিন্তু মানে লাইক বা শ্বেয়াৰ নকৰে বা ছাবস্ক্ৰাইব নকৰে। যদি ভাল লাগে অলপ মোৰ আগুৱাই নিবলৈ চেষ্টা কৰিব, যাতে মই মোৰ ভিডিঅ' চাই বহুতে যাতে নজনা বুলিও যাতে এক্সেছ বাৰৰ বিষয়ে গম পায়, তেওঁলোকেও যাতে তেওঁলোকৰ সমস্যা দূৰ হয়, তাৰ বাবে মোক যোগাযোগ কৰিব। ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগন্তুক মই কোন জেগাত আপোনালোকক এক্সেছ বাৰৰ ক্লাছ দিব গৈ আছোঁ মই জনাই যাম। আৰু যদি আপোনালোকে ল'ব বিচাৰে, ঘৰতে বোলে ল'ব ইচ্ছা আছে ক্লাছ, তেতিয়াহ'লে মোক যোগাযোগ কৰিব। মই ঘৰত গৈও দি আছোঁ বা মোৰ ঘৰতো মই দি আছোঁ। মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ টংলাৰ হয়। যদি ল'ব বিচাৰে মোক অতি সোনকালে যোগাযোগ কৰিব। আপোনাৰ সকলো ধৰণৰ বেমাৰৰ পৰা আদি কৰি ছেশ্যন লওক কেইটামান, বা যদি ছেশ্যন যদি বোলে ৰেগুলাৰ লোৱা অসুবিধা, আপুনি নিজেই ক্লাছটো কৰি লওক। নিজে ক্লাছটো কৰিলে আপোনালোকৰ মানে যিখিনি সমস্যা আছে আপুনি নিজেই দূৰ কৰিব পাৰিব ছেশ্যন দি সেনেকৈ। তো আপোনালোকে পাৰে যদি লৈ লওক এক্সেছ বাৰৰ ক্লাছ বা ছেশ্যন, তেতিয়া আপোনালোকে চাব যে আপোনালোকৰ নিজৰ ঘৰৰ যিবিলাক অৱস্থা আছে সেইবিলাক লাহে লাহে দূৰ হ'বলৈ, মানে বেয়া অৱস্থাবোৰ, মানে বেয়া যিবিলাক ধৰক কাম, সেইবিলাক দূৰ হ'বলৈ আৰম্ভ কৰিব।